নমস্কাৰ বন্ধুসকল, আজি মই উপস্থিত আছোঁ আমাৰ গাঁৱৰ পুখুৰীপৰীয়া নামঘৰত। আমাৰ পুখুৰীপৰীয়া যুৱকসকলৰ দ্বাৰা এখনি ভাওনা প্ৰদৰ্শন কৰা হ'ব আজি আমাৰ ওচৰতে থকা শংকৰ মন্দিৰত। গতিকে পলম নকৰি ময়ো পাই গ'লোহি আমাৰ পুখুৰীপৰীয়া নামঘৰত আৰু নামঘৰৰ ভিতৰত সোমাই সেৱা কৰি মোবাইলটো ইফালৰ পৰা অকণমান সিফালে ঘূৰাই দিলোঁ। কি ভিডিঅ' কৰিব পাৰিছোঁ নাজানো, যিহেতু কাৰেণ্টটো নাই আৰু আমাৰ ভাইটিকেইটা আহি পূৰা ৰেডি। আজি ইহঁতে ভাও কৰিব, পূৰা মনত আনন্দ, হাঁহিত থাকিবই পৰা নাই। কিছু সময়ৰ পাছতেই গায়ন বায়নৰ জৰিয়তে আমাৰ নামঘৰৰ পৰা নাটভাগ আদৰি লৈ গৈছে আৰু ফাইনেলি আহি আমি উপস্থিত হ'লোঁ শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিক বৰনামঘৰত। আজি ইয়াতেই হ'ব আমাৰ ভাওনা, গতিকে ব'লক। মেকআপ ৰুমলৈ আহি দেখিলোঁ গোটেই মেকআপ ৰুমত মানুহ পূৰা ভিৰ, গতিকে মোৰ মেকআপ মাৰিবলৈ টাইমেই পোৱা নাই। ভাবিছোঁ ইয়াৰ পিছতে মই মেকআপটো মাৰি লওঁ, মেকআপ নামাৰিলে পিছত দেৰি হ'ব, গতিকে ব'লক। আৰু এয়া অৱশেষত ময়ো মেকআপটো মাৰি ল'লোঁ আৰু লগতে পিন্ধি ল'লোঁ ড্ৰেছযোৰ। গতিকে ড্ৰেছযোৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। তো ব'লক। এবং লেজার নিষ্ঠত্ব আছে এই উৎকল প্রবাহিত পুয়ারায় আছে গন্ধুলকে চাৰিওফালে শূন্যতাই কৰিছে বিনাশ। মোৰ হৃদয় তাতে অহৈছে অশান্ত। তালুকেন কৈছিল এই তালুকালো কোনো বিপদ অহা নাই। তেন্তে ইমান বিচিত্ৰ পৰিৱেশ মই কিয় দেখোঁ তালুকা। প্ৰায় 2টামান বাজি গ'ল আৰু আমাৰ ভাওনাৰ সফল পৰিসমাপ্তি ঘটিলে। তাৰপিছত ভাওনাৰ আদায় হোৱাৰ পিছতে আমাক দিলে প্ৰসাদ গ্ৰহণ কৰিবলৈ আৰু ভোক লাগি আছিলে, সেইকাৰণে প্ৰসাদৰ লগত বন এটাও মাৰি দিলোঁ। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক এটা কমেণ্ট এটা কৰি দিব।